কি খবৰ? মই ববিয়ে মোৰ ইউটিউব চেনেল অসমীয়া বোৱাৰী নামৰ চেনেলটোলৈ স্বাগত কৰিছোঁ। মোৰ লগৰ আমি সকলোৱে বিহু চাব গৈ আছোঁ। আজি বিহুত কোন আহিব জানে নাই? বিউটি বাইদেউ, ৰিচা চেত্ৰী আৰু ছিংগাৰ আহিব কোন এজনী? নহয় নহয়, ৰুপালী কাশ্যপ। ভিডিঅ'টো কিন্তু চাই থাকিব, আজি ধামাকা হ'বলৈ গৈ আছে দেই। প্ৰথমতে এতিয়া মোৰ কৰি হৈ আছে, হুঁচৰি আছে, কিবা কমিটিত আহিছে বিউটি আৰু ৰিচা চেত্ৰী। সেনেকৈ আৰু ভিডিঅ'টো কিন্তু চাই থাকিব দেই। আপোনালোকে চাই হয় কিন্তু লাইক শ্বেয়াৰ নকৰে, কিন্তু এটা আমি মঞ্চলে আমন্ত্ৰণ জনাইছো বেহাৰবাৰী আউটপোষ্টৰ আন এগৰাকী সু অভিনেত্ৰী ৰিচা চেত্ৰী। ৰিচা বা আৰু বিউটি বাক আমি মঞ্চলে আমন্ত্ৰণ জনাইছো আৰু তেওঁলোকক মাৰ কবি গৈ ঐ বাটত লগে পালে জুৱাই বুলিবলৈ এই মোক হে এই বৰ ধুনীয়া ল'ৰা এটা ইমান সন্মুখৰ ৰখি থাকিলে মোৰ দিগদাৰ হয়। সবেতো ৰিচালে চাই থাকে, ই মোলে চাই আছে। হা পছন্দ হৈছে? মাক আহিছে নেকি? হা মা আহিছে নেকি? নাই কথা নাই তেনেহ'লে। বোলে মেখেলা পিন্ধিলে ঐ লাগে বুঢ়ী বুঢ়ী। হয় বুঢ়ী বুঢ়ী লাগে। হা ইমান ধুনীয়াকৈ হাজি কাচি অহাৰ পিছত এতিয়া বুঢ়ী বুঢ়ীহে লাগিছে। অঁ নাই লগা। ঐ মেখেলা পিন্ধিলে ঐ লাগে বুঢ়ী বুঢ়ী ঐ ফৰক চিলাই লবি চুটি চুটি কৰি। এনেকৈ এনেকৈ কৈ থাকিবনে কিবা এটা গাবা? মইনো কি গাম আৰু, আপুনি শিকোৱাটোকে গাই দিওঁ। গোৱা গোৱা প্ৰথমতে যোজনা এফাকি গাই লোৱা। ময়ো একে হয় কিন্তু দেই, মাত চাত ভাগি যায়, ঘূৰ ডাল নাইকিয়া হৈ যায় মাজতে, কিন্তু হ'লেও গাম হয়নে? অঁ গাই দিওঁ। বেলেগে মাতক নামাতক, ৰিচাই যি ক'লেও হ'ব গাওক। একদম এনেকুৱা এডাল ডেকা ল'ৰাখিনি দি থাকিব খালি ন। হয়নি? অঁ ঠিক আছে, অলপ পাছত আগতে গাই লওঁ এইটো। অঁ অঁ মোলৈ এনেকৈ চাই নাথাকিব দেই, মোৰ লাজ লাগে বেছিকৈ ল'ৰা মানুহে মোলৈ চাই থাকিলে চকু মুদি যাব। মালা গাঠিব নাচিব লাগিব। Sari tini dui ek. Bye bye. Buke sale di?
ল'ৰাবোৰে তোমাকে চালে চাগে মোকে চাইছিলে নে মোলে নাই চোৱা অনুষ্ঠান বৰ বেছি দীঘলীয়া নকৰোঁ তথাপি মই এইখন মঞ্চলৈ আহিছোঁ যেতিয়া মই এখনে ফুলাম গামোচাৰে তেখেতৰ সম্বৰ্ধনা জনাবলৈ উদযাপন সমিতিৰ বিষয়ববীয়াক অনুৰোধ জনাইছোঁ নমস্কাৰ ধন্যবাদ আমি পুনৰ এই মঞ্চৰ ৰূপালী বালৈ এৰি দিছোঁ ধন্যবাদ আৰু এইবাৰ গাব লাগিব আপোনালোকে ঠিক আছে আৰু এটা কথা ডেকাসকলৰ মাতবোৰ বেছি ডাঙৰ নাই ছোৱালীসকলৰ মাতবোৰ বেছি ডাঙৰ কাৰণ বিহু বুলি যেতিয়া কোৱা যায় আমি অনুষ্ঠান এখনত আচলতে অকল গাই থাকিলে ভাল নালাগে নহয় জানো আপোনালোকৰ লগত অলপ ফূৰ্তি কৰিম বুলি আহোঁ আমি গতিকে অলপ ফূৰ্তি আৰু চেঙেলীয়া ডেকাবোৰৰ লগত অলপ ফূৰ্তি কৰিম বুলি ভাবিছোঁ জোকাম দেই আজি দুলীয়াজানৰ ডেকাবোৰক জোকাম কিন্তু দেই আজি মোক জোকাব পাৰিবনে নাই লাজ নোহোৱাকৈ জোকাব আকৌ মোৰ লাজত মোৰ মৰহি যাব লাগিব আকৌ কোনে মোক লাভ ইউ বুলি কৈছে অলপ দেখিবলৈ কেনেকুৱা ল'ৰাটো বৰ ধুনীয়া ল'ৰাটোৱে লাভ ইউ বুলি কৈছে দেই লাভ ইউ টু ঠিক আছে এফাকি মই গাম এফাকি আপোনালোকে গাব লাগিব ঠিক আছে